বৰবাদ হৈ গ'ল সব বৰবাদ হৈ গ'ল হাই গাইস আৰু ৰুমলৈ আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু আমাৰ ধুনীয়া ধুনীয়া ভিডিঅ'সমূহ আপোনালোকে উপভোগ কৰিব পাৰিব ধন্যবাদ লৈ আহিছোঁ ভিডিঅ'টো চিকেন কেনেকৈ বনাই তাকে দেখুৱাবলৈ আৰম্ভ কৰিছোঁ এয়া চিকেন আমি প্ৰথমতে ডাবত লৈ ল'লোঁ তাৰপিছত তাত পিঁয়াজ দি দিয়াৰ পিছত আমি এভৰিডে মছলা পেটি সানি দিব লাগিব এভৰিডে মছলা হ'ব লাগিব কিন্তু এভৰিডে মছলা ইয়াক খুলিলোঁ খোলাৰ পিছত ধুনীয়াকৈ খুলি আছোঁ ইয়াৰ এভৰিডে মছলা পেটি লালু ধুনীয়াকৈ গুচাবা দেই চিকেন মছলাটো এই চিকেনৰ মছলাটো গুচাইছোঁ বহুত দেৰি হৈছে মছলাটো গুচাওঁতে পিঁয়াজ সানি ল'লোঁ মাংসত ডাবত দি ল'লোঁ আৰু ইয়াৰ মছলা আমি দি দিলোঁ মছলা দিয়াৰ পিছত আপুনি এটা কাম কৰিব লাগিব ইয়াত হালধি মিক্স কৰা হ'ল হালধি বেছি নিদিবা তিতা হ'ব পচ হ'ব তাৰপিছত অলপ নিমখ মিক্স কৰা নিমখ দিয়া হ'ল নিমখ তাৰপিছত হাত দুখন ভালকৈ ধুই লোৱা অলপ তেল দিবা মিঠাতেল দিবা মিঠাতেল অলপ বেছিকৈ দিব লাগিব হ'ব বছ তাৰপিছত এতিয়া মিঠাতেল দিয়া হ'ল দিয়ে পিনে এখন ধুনীয়াকৈ পৰিষ্কাৰ কৰি মাংসটো একদম ধুনীয়াকৈ মিক্স কৰি ল'ব লাগে মঠি ল'ব লাগে মঠি লোৱাৰ পিছত কেৰাহীখন গৰম কৰি মঙ্গল দিব লাগে ইয়াত যোনটো ইয়াত ফেন আছে ন এই ফেনটো তেলৰ ফেনটো যাবলৈ দিব লাগে তেতিয়া ধুনীয়া হয় তেতিয়া মানে তেল নুগুন্ধায় অলপ ধোঁৱা আহিছে জুই ধোঁৱাৰ কাৰণে আমাৰ কেমেৰালৈ মানে অলপ বেছিকৈ জুইটো আহিছে সেইটো কাৰণে অলপ ধোঁৱা দেখিছে এয়া আপোনাৰ তেলটো গলি শেষ হ'বলৈ দিব লাগে তেলটো ধুনীয়াকৈ শেষ হোৱাৰ পিছত তাত আমি বস্তু এটা দিম চাই থাকক ভিডিঅ'টো আপোনালোকে প্ৰথম পৰা শেষলৈ চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোক নতুন মোৰ চেনেলত তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ তেলটো ইতিমধ্যে গলি শেষ হ'বলৈ হৈছে শেষ হৈ গ'ল সম্পূৰ্ণৰূপে এয়া ফেনো এদাই হ'ল এতিয়া আমি ইয়াত অলপমান চেনি দি দিয়া হ'ব চেনি দি দিয়া অকণমান এয়া চেনি দি দিয়া হৈ গ'ল এতিয়া লগালগ আপুনি মাংসখিনি দি দিব লাগিব ইয়াত তেতিয়া চাব আপোনাৰ এতিয়া মাংসখিনি আমি লগালগ ইয়াত দি দিম ঢালি দিলে মাংসখিনি ঢালি দিলোঁ সেইটো চুচি দি দিবা দেই এতিয়া লৰাই দিছোঁ এয়া দেখিছে আপোনালোকে কেনেকৈ বনাই আচলতে ব্ৰইলাৰ মাংস প্ৰকৃত ব্ৰইলাৰ মাংস কেনেকৈ ৰন্ধা হয় এয়া আমি আপোনালোকক দেখুৱাই আছোঁ আৰু লগতে এয়া বিক্ৰাম গগৈ বনাই আছে দেখিছে ধুনীয়াকৈ প্ৰথমতে মিক্স কৰি ল'লোঁ মিক্স কৰি লোৱাৰ পিছত তেলটো যাবলৈ দিলোঁ তেলটো যোৱাৰ পিছত এয়া তেলটো মাৰ যোৱাৰ পিছত তাত অলপ চেনি দিয়া হ'ল চেনি দিয়াৰ পিছত এয়া মিক্স কৰি আছোঁ এতিয়া মিক্স কৰিছোঁ মিক্স কৰি দিওঁ মিক্স কৰা হৈ আছে এতিয়া ধুনীয়াকৈ একদম ধুনীয়া মিক্স কৰা হৈছে মিক্স কৰাৰ পিছত এতিয়া আমি ধুনীয়াকৈ ঢালি দিম আৰু এতিয়া সেই ঢাকনা এখন ঢাকি দিয়া ঢাকনা এখনে ঢাকি দিয়া হৈছে এতিয়া অলপ জুইটো স্লাইডিং দি থৈ দিব লাগিব আৰু অধিক জুই দিবও নালাগে অলপ জুই দিব লাগে যদি জুইত বনায় গেছত বনালে মানে গেছটো অলপমান মানে কমাই দিব লাগে এতিয়া জুইত বনোৱাৰ কাৰণে আমি জুইটো অলপ কম পৰিমাণে দিয়া হৈছে হ'ব গুটি জালুক আৰু ডালচেনি আৰু ইলাচি আমি একেলগতে পিচি ল'লোঁ পিচি পিনে এতিয়া এইটো মিক্স কৰি দিয়া হ'ব এতিয়া 90% আমাৰ ব্ৰইলাৰ মাংস হৈ গৈছে
আৰু অকণমান দেৰি আছে, আৰু অকণমান দেৰি পিছত পূৰা 100% হৈ যাব। আমাৰ ব্ৰইলাৰ মাংস হৈ গ'ল। এয়া ব্ৰইলাৰ মাংস সিজিলে। এয়া চাওক কি ধুনীয়া ব্ৰইলাৰ মাংস হৈছে। এয়া যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব আৰু নেক্সট ভিডিঅ'ত লৈ আহিম আপোনালোকৰ বাবে এক মনোৰঞ্জন ভিডিঅ'। ধন্যবাদ।